আপোনালোকক নতুন ভিডিঅ' এটা লৈ স্বাগতম জনাইছো আৰু কিছুদিন আগতে আপোনালোকে নিশ্চয়কৈ গম পায় মই এমডি মটৰছৰ পৰা এটি ছেকেণ্ড হেণ্ড গাড়ীৰ ভিডিঅ' আপোনালোকৰ লগত আগবঢ়াইছিলো আৰু আপোনালোকে যথেষ্টখিনি ভাল পাইছিল। আজি পুনৰবাৰ মই আহিছো এমডি মটৰছত আৰু এমডি মটৰছত ইতিমধ্যে বহুকেইখন নতুন গাড়ী আহিছে। অতি কম মূল্যত আপোনালোকে লৈ যাব পাৰিব এমডি মটৰছৰ পৰা গাড়ী। গতিকে আহক পলম নকৰি আমি প্ৰথমতে চিনাকি হওঁ এমডি মটৰছৰ স্বত্বাধিকাৰী মুকেশ দাদা। দাদা আপোনাক স্বাগতম জনাইছো। আপোনাৰ পৰা কিছুদিন আগতে আমি ভিডিঅ' এটা বনাই দিছিলো, দৰ্শকে বহুত ভাল পাইছে। আজি নতুন কি গাড়ী আছে, কি দেখাব? 1.5 লাখ টকাৰ পৰা একদম 10 লাখ টকালৈ গাড়ী আহিছে। মানে 1.5 লাখ টকাৰ পৰা 10 লাখ টকাৰ ভিতৰত আপোনালোকে লৈ যাব পাৰিব। আছে বহুত কিজন আহিছে আপুনি ভিডিঅ'টো কৰক নিশ্চয়কৈ। তেনেহ'লে আমি পলম নকৰি আমি 1.5 লাখ টকাৰ পৰা 10 লাখ টকাৰ ভিতৰত যি গাড়ী আছে সকলোখিনি আপোনালোক দেখুৱাই আছো। আহক আমি গাড়ীসমূহ চাই থাকো। গতিকে আহক আমি প্ৰথমতে চাওঁ যে কম দামৰ পৰা বেছি দামৰ গাড়ীলৈকে গতিকে চাওঁ। প্ৰথমতে কোনখন দেখাব? প্ৰথম কম বাজেটৰ গাড়ী আপোনাৰ 2009 হয়। 2009 হ'ল আপোনাৰ কিমান চলা আছে? মানে 60,000 কিমান চলিছে? আপোনাৰ গাড়ী ফুল অৰিজিনেল পেইণ্টত আছে। বাকী এইখন আহিব আপোনাৰ 130। কাগজ পত্ৰ গতিকে আপোনালোকে কৰি দিব। ইঞ্চুৰেঞ্চ গতিকে 135 এইখন ৰিফাইনেন্স হ'ব। এখন ৰিফাইনেন্স হয়, আপোনালোকে কেছত লৈ যাব পাৰিব এইখন। নেক্সট কোনখন দেখাব? নেক্সটখন দেখাই দিওঁ মই আপোনাক ৱাইগনাৰ দেখাই দিওঁ। 2016 মডেল VXI হয়। 2016 গাড়ী VXI হয়। ফুল টিপটপ আছে। আমি ভিতৰখিনি দেখাই দিছোঁ, ভিতৰ পিনে আমি আপোনালোকক দেখুৱাই দিছোঁ। ফুল টিপটপ হৈ আছে গাড়ী। অলপ চলপ টাচ আপ আছে। মাত্ৰ 61,000 চলিছে। এইখন কিমান আহিব পাৰে? 345 ৰিফাইনেন্স হৈ যাব। যদি আপোনালোকৰ গাড়ীখিনি আমাৰ গুৱাহাটী নলয় বা মেঘালয়ৰ পৰা যদি কাষ্টমাৰ বা আমাৰ দৰ্শকসকলে যদি মেঘালয়ৰ পৰা ল'ব আহে তেওঁলোকে কিবা NOC দিব লাগিব? সেইটো এক্সট্ৰাকৈ আহি যাব। এক্সট্ৰাকৈ আহিব। তাৰপিছত কি দেখুৱাব? 2017 ৱাগনাৰ কিমান চলিছে এইখন? এইখন আপোনাৰ 38,000। মাত্ৰ 38,000 চলিছে। ফুল অৰিজিনেল পেইণ্ট। ফুল অৰিজিনেল পেইণ্ট। অৰিজিনেল চিল। গাড়ীৰ ফটো এইটো বাচ্চা কাম নাই। ৰিফাইনেন্স হ'ব। ৰিফাইনেন্স হ'ব ইয়াতে। আৰু আপোনাৰ বাকী কৰিব কাষ্টমাৰ আহি লৈ যাব পাৰে। মানে ফ্ৰী চাৰ্ভিচিং এটা আপোনালোকক প্ৰভাইড কৰা হ'ব গাড়ী লৈ। এইখন আহিব আপোনাৰ 375। অনলি 3,75,000 টকাত আপুনি এইখন পাই আছে। ৰিফাইনেন্স হৈছে। কিমান ডাউন পে'মেণ্ট দিব লাগিব? 30% দিব লাগিব। 30% দিব লাগিব। 140-150 ভিতৰত। নিশ্চয় আপোনাৰ 1.5 লাখ টকা আপোনালোকে জমা দিয়ক আৰু এইখন সুন্দৰ ৱাগনাৰ গাড়ী আপোনালোকে লৈ যাওক আপোনালোকৰ ঘৰলৈকে। নেক্সট কোনখন দেখাব? নেক্সট আপোনাক দেখাওঁ এইখন গেৰিনাইটেল স্পৰ্টছ অপশ্যনেল। এইখন অপশ্যনেল হয়। খুব সুন্দৰ লুকত আছে। চিল্কি চিলভাৰ কালাৰ হয় আৰু ফুল অৰিজিনেল পেইণ্ট আছে। কিমান চলিছে এইখন? এইখন 29। মাত্ৰ 29,000 চলিছে। মাত্ৰ 29,000 চলিছে। আপোনালোকে গাড়ীখন নিশ্চয়কৈ দেখিবলৈ পাইছে যে 29,000 চলিছে আৰু গাড়ী একেবাৰে নতুন হয় গাড়ীখন। 29,000 চলা গাড়ী। এইখনৰ কিমান আছে দাম? এইখন আছে 4,20,000 টকা। ৰিফাইনেন্স হৈ যাব। গাড়ী কিবা প্ৰব্লেম আছে? গাড়ী একো প্ৰব্লেম নাই। এইখন আপোনাৰ গভৰ্ণমেণ্ট চাকৰি কৰা ছেক্ৰেটাৰী চাকৰি কৰা মানুহ এজনৰ গাড়ী। গাড়ী ধুনীয়া ফুল ফ্ৰেছ কণ্ডিশ্যন আছে। ফুলচুটত আহি এইখনত অপশ্যনেল হয়। কিমান দাম? 4 লাখ দিব। এইখনত আপোনাৰ ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স অন টেবল নিৰ্ভেচিবলো হৈ যাব। নিশ্চয় আপোনালোকে এইখন গাড়ী কিছু কম মূল্যত হয়তো পাব। তেওঁলোকে এটা ডিছকাউণ্ট দিম বুলি অলৰেডি কৈছে। নেক্সট কি দেখাব? নেক্সট আপোনাক দেখাইছোঁ 2012 চুইফ্ট ডিজায়াৰ VXI। 2012 হয় এইখন চুইফ্ট ডিজায়াৰ VXI। কিমান চলিছে গাড়ীখন? এইখন আপোনাৰ 49,000 চলা। 49,000 চলিছে। এইখন কিমান লাগিছে? এইখন আহিব আপোনাৰ 370। 370। গাড়ী একদম ফুল ধুনীয়া কণ্ডিশ্যনত আছে। কোনো ইঞ্জিনৰ কাম চাম নাই। ধুনীয়া ফ্ৰেছ গাড়ী। ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স এইখনৰ 1 পৰা 1.5 বছৰৰ ভিতৰত ৰিফাইনেন্স হৈ যাব। 1 বছৰৰ পৰা 1.5 বছৰ আপোনালোকে ৰিফাইনেন্স পাব। গাড়ীখন সুন্দৰ লুকত আছে দেখিবলৈ পাইছে আৰু ইয়াৰ ইণ্টেৰিয়ৰটো যদি চাই বা চিট কভাৰখিনি চাই আপোনালোকে খুব সুন্দৰ হৈ আছে। মই প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ গাড়ীখনৰ ইণ্টেৰিয়ৰ যিখিনি আছে টপ কণ্ডিশ্যন হয়। একো কৰিবলগীয়া নাই। সুন্দৰ চিট কভাৰ লাগি আছে অলৰেডি। আপোনালোকে আহি জাষ্ট গাড়ীখন লৈ যাব পাৰিব। একো কৰিবলগীয়া নাই। নেক্সট আমি নেক্সট আৰু এখন চাবলৈ গৈ আছোঁ। নেক্সট আমি কোনখন চাম? এইখন আছে i10 2013 লাষ্টৰ গাড়ী হয়।
খুব সুন্দৰ হৈ আছে আচলতে MD মটৰ্ছৰ যদি গাড়ী আপোনালোকক ক'ব যাওঁ কাপোৰ গাড়ীসমূহ আপোনালোকে খুব সুন্দৰ গাড়ী পাব ইয়াত কোনো ধৰণৰ স্পট নাথাকে কোনো ধৰণৰ ইঞ্জিনৰ প্ৰব্লেম নাথাকে কাৰণ মই ব্যক্তিগতভাৱে যদি ক'বলৈ যাওঁ MD মটৰ্ছৰ পৰা মই নিজেই গাড়ী কিনিছোঁ আৰু আজিলৈকে মই গাড়ীখনত একো প্ৰব্লেম হোৱা নাই গতিকে আপোনালোকেও প্ৰব্লেম নাপাব গতিকে আহক আমি চাওঁ 2013 থকা এই গাড়ীখন কেনেকুৱা হয় গাড়ী ধুনীয়া কণ্ডিশ্যনৰ আছে 2013 হয় এইখন আহিব আপোনাৰ 270 অন টেবল নেগেচিয়েবল এইখন ৰিফাইনেন্স হ'ব 10 বছৰ হৈছে গাড়ীখন কিমান চলিছে এইখন আছে আপোনাৰ 55 গাড়ীখন দেখিবলৈ খুব সুন্দৰ হৈ আছে আৰু অৰিজিনেল প্ৰিণ্টত আছে আৰু ইয়াত আপোনাৰ এল' হুইলৰ পৰা আদি কৰি গোটেইখিনি লগোৱাই আছে লগোৱা আছে নতুন আছে আপোনাৰ চিট কভাৰসমূহ সম্পূৰ্ণ নতুন আছে আপোনালোকে দেখুৱাই আছে এটা ফ্ৰী পাব আমাৰ ফালৰ পৰা আৰু এইখন গাড়ী যোনে ল'ব তেওঁলোকে এটা ছাৰ্ভিচিং ফুল ফ্ৰীত পাব তেওঁলোকে আৰু গাড়ীসমূহ পলিচ চলিচ কৰি একদম নতুন গাড়ী যাতে আপোনালোকে লৈ গৈছে তেনেকুৱা লুকছত তেওঁলোকে আপোনালোকে গাড়ীসমূহ প্ৰভাইড কৰিব গতিকে আহক আমি পলম নকৰি ইয়াৰ পিছত কি দেখাব আমি সেইখন চাই লওঁ ইয়াৰ পিছত কি দেখা আছে এইখন ৰিক্স আছে হোৱাইট কালাৰৰ 2010 মডেল কিমান লাগিছে পাই 245 ৰিফাইনেন্স হ'ব এইখন মানে এইখন কেছত ক'ব লাগিব আপোনালোকে এইখন ৰিফাইনেন্স আৰু ইয়াত খুব সুন্দৰ হৈ আছে আদি কৰি গোটেইখিনি সম্পূৰ্ণ পেট্ৰল ভাৰ্চন সম্পূৰ্ণ ঠিকে আছে গোটেইখিনি নতুন হৈ আছে গতিকে এইখন আপুনি কেছত ল'ব পাৰিব যিসকলে কেছত কম মূল্যত বিচাৰি থাকে গাড়ী তেওঁলোকে এইখন গাড়ী কেছত ল'ব পাৰিব ইয়াৰ পিছত কি দেখুৱাব এখন আহিব আপোনাৰ আস্থা আহিব 2019 খুব সুন্দৰ হয় আচলতে কওঁতে খুব সুন্দৰ গাড়ী এখন আস্থা টপ মডেল খুব সুন্দৰ লুকছত আছে আপোনালোক দেখুৱাই আছোঁ আগুৱাই আহক আমি দেখুৱাই আছোঁ খুব সুন্দৰ নে ক'বলগীয়া ভাষা নাই একো আৰু ইয়াত মই এখন টপ মডেল হয় আৰু চিট কভাৰৰ পৰা আদি কৰি আপোনালোকে চাওক খুব সুন্দৰ গাড়ী এখন এণ্ড্ৰইড ডিছপ্লে লাগি আছে অলৰেডি আৰু আপোনাৰ সন্মুখৰ পিনে আপোনালোকে দেখুৱাওঁ চাওক হেণ্ডেলত গোটেইখিনি পাব এয়াৰ বেগ আছে এণ্ড্ৰইড স্ক্ৰীণ আছে গোটেইখিনি অল ফেচিলিটি পাব আপোনালোকে ইয়াতে আৰু ফ্ৰণ্ট চাইডৰ পৰা আপোনালোকে দেখাইছোঁ ইয়াত ফ্ৰণ্ট চাইডটো চাওক ফ্ৰণ্ট চাইডত খুব ধুনীয়া হৈ আছে এইখনৰ প্ৰাইচ কিমান আহিছে এখন আহিব 4,80,000 টকা 2019 2019 গাড়ী হয় 5 টকাৰ গাড়ী এইখন আপোনাৰ ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব কৰিবলগীয়া নাই গাড়ীখন আপোনালোকৰ যিখিনি ফাইনেন্স কৰি আছে কেইদিনৰ ভিতৰত ফাইনেন্স কৰিব আপোনাৰ এইটো আমি যিমান পাৰোঁ কম দিনৰ ওপৰত চেষ্টা কৰোঁ সেইটো চিভিলটোৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ ফাইনটোৰ ওপৰত ডিপেণ্ড কৰে মান্থলি 2-3 দিনত গভৰ্ণমেণ্ট নকৰে হ'লে 2-3 দিনত হৈ যাব অৰ্থাৎ 2 বা 3 দিনৰ ভিতৰত আপোনালোকে গাড়ী এখন লৈ যাব পাৰে নেক্সট কি দেখাব গৈ আছে নেক্সট আপোনাক দেখুৱাও এখন ৱেগনাৰ হ'ব এইখন কেতিয়াৰ হয় 2013 কিমান টাইম নেক্সট হয় এইখন আহিব আপোনাৰ 3 লাখ কিনি আছে এইখনৰ আপোনাৰ ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব যদি আপোনালোকৰ ইয়াৰ পৰা আমাৰ ভিডিঅ' চোৱা কাষ্টমাৰে গাড়ী ল'বলৈ আহে তেওঁলোকৰ কাৰণে স্পেচিয়েল কিবা গিফ্ট স্পেচিয়েল থাকিব এইটো আমাৰ এটা নতুন চিট কভাৰ পাব ফাৰ্ষ্ট ছাৰ্ভিচিং এটা ফ্ৰী আমাৰ ডিলাৰৰ ফালৰ পৰা এটা চিট কভাৰ আৰু এটা ছাৰ্ভিচিং আপোনালোকক ফ্ৰী পাব আৰু তেওঁলোকে যদি অন টেবুলত কিবা ডিছকাউণ্ট কৰিব পাৰে কথা পাতিলে যদি পচন্দ হয় তেতিয়াহ'লে আমি ডিছকাউণ্ট কৰোঁ আৰু আপোনালোকে এড্ৰেছটো কৈ দিয়কচোন প্ৰথমতে আমাৰ এড্ৰেছটো হ'ল 6 মাইল বৰবাৰী অপজিট দূৰদৰ্শন কলনী MD মটৰ্ছ আপোনাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব আপোনালোকে ফোন কৰিব যদি কিবা গাড়ী লোৱাৰ পিছতো যদি অসুবিধা হয় সেইবিলাক আমি চাই দিম গাড়ীত কোনো প্ৰব্লেম নাপায় যিমান পাৰোঁ যিমানখিনি ভাল কণ্ডিশ্যনত ভাল ৰেটত দিয়াৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ জনাইছোঁ আপুনি আমাক ইমান কম সময় দিয়াৰ বাবে থেংক ইউ আহিব আৰু ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু তেখেতে আমাৰ পৰা গাড়ীও এখন লৈছিল গাড়ীখন অৱশ্যে চলাই ভাল পাইছে তেখেতে নিশ্চয় ভাল পাইছোঁ সেইকাৰণে ভিডিঅ' বনাবলৈ আহিছোঁ যাতে মই যদি ভাল পাইছোঁ নিশ্চয় আপোনালোকে ভাল পাব